सीन हल यार माने मोबाइल हाराल भाई लोगो आमी যাই আছো এতিয়া সারালপাড়া ফলে সব মস্ত ভিউ এতিয়া আধা আহি পাইছো মাত্র বোধহয় 50 কিলোমিটার মেনা তো আহি আছো এইফালে চা ট্রেন এই জায়গাটা চিনি পাই যদিও কবি মলিটো য'ত দেখা পাইছে না এটা একচুয়ালি বিয়াৰ ভৱনহে আৰু এইফালে ও কি চাইকেল চলাইছে আৰু ইয়াত আমি অলপমান খানাও খাব লাগছো কাৰণ ভোকটো লাগছে আৰু মাত্ৰ 60 কিলোমিটাৰ আছে কিন্তু এইফালে পানী পৰি আছে অলপমান কৰি টিকট মান এটা সিস্টেম হ'ল যে ৰেইনকোট আনা নাই এতিয়া কি কৰিম আৰু পানীও পৰে গম পোৱা নাই মই একদম পানী পৰি আছে চানা এতিয়া আছিল ফৰেষ্ট ৰাস্তা এইঠে ৰাস্তাখিনি বহুত বেয়া আৰু এইফালেতো হাতী ওলায় 5টা বজাৰ পৰা বন্ধ কৰি দিয়ে এই গেটখন মানে আহিব নিদিয়ে এই ঠাইখিনিত আহি পালোঁ আৰু জাষ্ট 6 কিলোমিটাৰ আছে ইয়াত আহিবৰ কাৰণে মেইন ৰাস্তাৰ পৰা ইয়ালৈকে 25 কিলোমিটাৰ আৰু তো মেইন ৰাস্তাৰ পৰা গোৱালপাৰালৈকে কমচে কম 105-10 কিলোমিটাৰ মান হ'ব এইফালে জান্দা আৰু এইফালে এনেকা ঠাই মানে কি কম আৰু ফাইনেলি আহি পালোঁ আৰু যে মোৰ পিছত দেখি আছে এইটোৱে হ'ল সাৰালপাৰা লগত ট্ৰেক্টৰ জেচিবিটি মানে পিকনিক খাব আহিছে সাৰালপাৰাত ইয়াতে ইমান ৰ'দ দিছে আধা ৰাস্তাত পানী আৰু আধা ৰাস্তাত ৰ'দ মানে এতিয়া মানে এনেকৈ ছাত্ৰীহে লাগিব লগত জিন্দগী হতো ইমান নিচিনা ৰাতিপুৱা একো নোখোৱাকৈ ওলাইছোঁ কিবাটো খাব লাগিব না 12:30 বাজিল আহাতে ইমান স্পীডত আহিলোঁ তথাপিও ইমান দেৰি ৰাতিপুৱা 7:30 ওলাইছিলোঁ 12:30 আহি পালোঁ এতিয়াহে ভূটান এৰিয়া হয় এক বটল চেচ পাল পাই ল'ব কেক খাওঁ আৰু অলপমান ইয়াত আহিলে তিৰপাল লৈ আহিবি মেইন ছাজেষ্ট এইখানে 300 টাকা ল'ল তাৰ কাৰণে তিৰপাল লৈ আহিবি তিৰপাল মেইন বেষ্ট ইয়াতে লগাম বেছি দূৰ নাযাওঁ এইফালে বহুত মানুহ আছে একদম এৰিয়াটা ডাঙৰ এতিয়া পানীতহে নামাম হা মানে গৰম না তাৰ কাৰণে মানে যোগাৰৰ মানুহ একো বক্সত আনা নাই না তাৰ কাৰণে বেলেগৰ বক্সত এনজয় কৰিম এতিয়া জাষ্ট ওপেন হৈ গ'লোঁ এতিয়া চব ল'লোঁ মানে এতিয়া পাৰ্টি কৰিম না তাৰ কাৰণে চব ওপেন হৈ গ'লোঁ ইয়াতে অলপমান খানা আনছোঁ জাষ্ট আপেল কলো আৰু বেছি নাই আৰু ব্ৰেড আছে অলপমান